ওম শান্তি। চাকাৰী মনুষ্য লোকত মই মোৰ চাকাৰী শৰীৰৰ কপালৰ মধ্যত বিৰাজমান হৈ থকা নিৰাকাৰ আত্মা চাকাৰী স্থিতিত স্থিত হৈ আছোঁ। কপালৰ মধ্যত জিলিকি আছোঁ পোহৰৰ এক নিৰাকাৰ বিন্দু হৈ। মই নিৰাকাৰ আত্মাই চাকাৰী শৰীৰটো ত্যাগ কৰি নিৰাকাৰ পৃথিৱী ব্ৰহ্মলোক পৰম ধামত বিৰাজমান হৈ থকা পৰম পিতা পৰমাত্মাৰ একেবাৰে সমীপত আহি উপনীত হৈছোহি। মহাজ্যোতি পৰমাত্মাৰ পৰা শক্তিশালী কিৰণ ৰাশি ওলাই এক আভামণ্ডলৰ সৃষ্টি কৰিছে আৰু মই নিৰাকাৰ আত্মাই সেই আভামণ্ডলৰ পৰা শক্তি প্ৰাপ্ত কৰি আছোঁ। লাহে লাহে মই আত্মা নিৰাকাৰ পৃথিৱীখনৰ পৰা তললৈ নামি আহিছোঁ। মই আত্মাই পোহৰৰ সূক্ষ্ম শৰীৰ আকাৰী স্থিতিলৈ আহি ফটফটীয়া জোনাকৰ শুভ্ৰ পোহৰৰ সূক্ষ্ম বতন পাইছোহি আৰু পোহৰৰ আকাৰী ৰূপত বিদ্যমান বাপ দাদাৰ সন্মুখত থিয় হৈছোহি। বাপ দাদাৰ কপাল আৰু নয়নৰ পৰা বগা পোহৰৰ ৰূপত শক্তি ওলাই আহি মোৰ পোহৰৰ আকাৰী শৰীৰৰ কপাল আৰু নয়নৰ মাজেৰে শৰীৰৰ ভিতৰলৈ সোমাই অহা অনুভৱ কৰিছোঁ। বাপ দাদাই পোহৰৰ বৰদানী হাত এখন মোৰ মূৰৰ ওপৰত থৈছে। লগে লগে মোৰ গাত কাৰেণ্ট লগাৰ নিচিনা অনুভৱ হ'ল। আনখন হাতেৰে বাপ দাদাই মোৰ কপালত এটা তিলক দি ক'লে, বিজয়ী ভৱ। মোৰ সমস্ত শৰীৰত শক্তিৰ এক জোকাৰণি অনুভৱ কৰিছোঁ। সেই জোকাৰণিত চিন্তা ভাৱনা মনৰ সকলো বোজা খন্তেকতে যেন নাইকিয়া হৈ গ'ল। নিজকে অতি শক্তিশালী অনুভৱ কৰিছোঁ। বাপ দাদাক ধন্যবাদ জনাই মই আকৌ তললৈ নামি আহি চাকাৰী মনুষ্য লোকত প্ৰৱেশ কৰি মই নিৰাকাৰ আত্মা হিচাপে মোৰ চাকাৰী শৰীৰটোত সোমাই কপালৰ মধ্যত স্থিত হৈ সমগ্ৰ বিশ্বৰ আত্মাসকলক আৰু প্ৰকৃতিক শক্তিৰ প্ৰকম্পন বিলাই আছোঁ। ওম শান্তি।